জুবিনদাৰ হৈ সকলোৱে এনেধৰণে ওলাই আহিছে আৰু সকলোৱে এনেধৰণে জুবিনদাক স্মৰণ কৰি আজি চকু পানী মুচিছে। মানে যিটো আমি কেতিয়াও ভবা নাছিলোঁ সেইটো ঘটনা আজি আকস্মিক হৈ গ'ল আৰু আমি সকলোৱে মানে অবাক হৈ পৰিছোঁ। আচলতে এই কথাটো সঁচালে মিছা, কিন্তু অৱশেষত এই কথাটো সঁচা প্ৰমাণিত কৰিলে। মানে কেণ্ডেল চাবা চাবা সঁচাকে গ'ল নে পেন লগাই আছো মই এতিয়া সন্দেহ হৈ আছে মানে সঁচাকে নাই নে তুমি সঁচাকে নাই নে জুবিন গাৰ্গ আমি নিশ্চয় নিশ্চয় 50,000 গান কাৰ কাৰণে গাইছে? আমাৰ কাৰণে গাইছে। নিশ্চয়। দাদা কি ক'ব আজি কওকচোন। মই জুবিন গাৰ্গৰ লগত মই মন যায় চিনেমা কৰিছোঁ। হয়, মন যায় চিনেমা চাইছে চাগে? নিশ্চয় চাইছোঁ। মই মন যায় চিনেমা প্ৰডাকশ্যন কৰিছিলোঁ। তাৰপিছত আপুনি গানে আনে দিয়া কৰিছোঁ। এখন চিনেমা ন'লে জুলি ইউ আৰ নট মাই জুলি সেইখন আমি ওলাবই নোৱাৰিলোঁ। মই তেওঁৰ লগত বহুত স্মৃতি আছে মোৰ জীৱনত, নিশ্চয় বহুত ডাঙৰ ডাঙৰ স্মৃতি আছে। আমি কিন্তু এই কথাটো কেতিয়াও ভবা নাছিলোঁ। এনেকুৱা এটা যে খবৰ জুবিনদাই ক'ব নেকি এই কথাটো মিছা আছিলে গ'লগে বুলি কেতিয়াও ক'ব নোৱাৰোঁ। মই কেতিয়াও নহয়, আমাক কিন্তু আধৰুৱা কৰি থৈ গ'ল। আমাৰ প্ৰজন্মক আধৰুৱা কৰি থৈ গুচি গ'ল। আমাৰ বহুত কৰ্ম তেওঁ কৰিবলৈ আছে। ভূপেন দাহঁত যেনেকৈ বয়সত গৈছিলে সেইটো বয়সত যাব বুলি মই এতিয়াও আছিলোঁ, আশা আছিলে। উপায় নাই, নিয়তিৰ যিটো খেল এতিয়ালৈ মই দেখা নাই। আহিব জীৱনটোহে হওক, মোক সেইটোৱে লাগে। এতিয়াও কোনো এজন ব্যক্তিয়ে বিশ্বাস কৰিব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই, কিন্তু তথাপিও সকলোৱে যিহেতু খবৰটো পাইছে আৰু এনেধৰণে সকলোৱে তেওঁ ফটোকপি আগত লৈ স্মৰণ কৰিছে। আৰু সেইটো কাৰণে ময়ো আহিছোঁ আজি জুবিন দাৰ হৈ অকণমান কিবা এটা কৰি যাওঁ বুলি। যিহেতু হিয়াৰ আমঠু আছিলে আৰু সৰুৰে পৰা জুবিন দাৰ গান শুনিয়েই ডাঙৰ হৈছোঁ। যেতিয়াই মনটো বেয়া লাগে, যেতিয়াই অকণমান গাটো বেয়া লাগে, জুবিন দাৰ গান শুনি শুনি কামবোৰ কৰিছিলোঁ। গতিকে আজি জুবিন দাই এনেকৈ এৰি যাব বুলি আমি সপোনতো ভবা নাছিলোঁ। আৰু ইমান কম বয়সত, আচলতে বহুত কম বয়সতে গুচি গ'ল। উপায় নাই, যিহেতু আমিও এদিন যাব লাগিব, কিন্তু আজিৰ দিনটো কোনো মানি লোৱাটো সম্ভৱ নহয়। ইয়াত নাথাকে। এয়া সকলোৱে আহি এনেধৰণে সহযোগ কৰিছে জুবিন দাৰ আত্মাৰ সদগতিৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰিছে আৰু খুব সুন্দৰকৈ সেই চাওক যথেষ্ট মানুহৰ সমাগম। যোনে য'ত পাইছে যেনেকৈ পাইছে তেনেকৈ জুবিন দাৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা কৰিছে। বাইদেউ কি ক'ব? কি ক'ম আৰু ক'ব ভাষা নাই আৰু বাইদেউ। আজি আমাৰ অসমবাসীৰ মুখত ভাষা হেৰুৱাই গৈছে। কি ক'ম আৰু নিশ্চয় বেয়া লাগে আৰু। হয়, কিবা ক'ব নেকি জুবিন দাৰ বিষয় লৈ? নকয় ন? কিবা ক'ব ভাইটি জুবিন দাৰ বিষয় লৈ? নাই, আজি কাৰো মুখত ভাষা নাই, কোনেও মানে একো ক'ব নোৱাৰা পৰ্যায় হৈ পৰিছে। আৰু এয়া আমাৰ জুবিন দাৰ আগত আজি আমি চাকি জ্বলাই এনেকৈ প্ৰাৰ্থনা কৰিব লগা হৈছে আত্মাৰ সদগতিৰ কাৰণে, যিটো নেকি আমি কেতিয়াও ভবা নাছিলোঁ। আপোনালোকে যাব নেকি এতিয়া জুবিন দাৰ ঘৰত? মই দুবাৰ গৈ আহিলোঁ। গৈ আহিলে আৰু এতিয়া নাযায় ন? কাইলৈহে আহি পাব।
এয়া হৈছে সকলো জুবিনদাৰ অনুৰাগী দেখিছেনে এয়া জুবিনদাৰ অনুৰাগী কোনেও কাকো মাতিব নালাগে জুবিনদা বুলি ক'লে বলিয়া মানে অসমৰ ৰাইজ বলিয়া আৰু এয়া জুবিনদাৰ কাৰণে সকলোৱে এনেধৰণে ওলাই আহিছে তেওঁৰ গানবিলাক কিবা কৰি আমাৰ ঘৰত আছে ওচৰবান লগাই পেলাই বহি থাকোঁ আমি লাগিলে আমি গান কিনো আমি তেওঁৰ যিবিলাক গীটাৰৰ গানবিলাক এইকেইটা এই আমাৰ মেইন ৰাস্তা হয় মেইন ৰাস্তাত এনেধৰণে ওলাই আহিছে গানবিলাক লগা না